UPPL আমি এটা ইন্ডিপেন্ডেন্ট পলিটিক্যাল পার্টি হয়। টোটাল বিটিআরর ৩,২০০ আমার ভোট কেন্দ্র আছে আৰু ৪০টা সমষ্টি আছে। UPPL ইন্ডিপেন্ডেন্ট পলিটিক্যাল পার্টি হিসাবে আমি ৩,২০০ বুথ আছে, তাতে আমার প্রস্তুতি চলি আছে। ইনফ্যাক্ট প্রস্তুতি একদম শেষ। ২ তাৰিখৰ পৰা আমাৰ বুথ সন্মিলন আৰম্ভ হ'ব। প্ৰত্যেকটো সমষ্টিত ৪০টা সমষ্টিত যিমান আমাৰ বুথ কমিটিৰ সদস্য আছে তেখেতসকলক লৈ বুথ সন্মিলন ২ তাৰিখৰ পৰা আৰম্ভ হ'ব। গতিকে ইয়াতে কোন পলিটিক্যাল পাৰ্টিয়ে কি কৈছে, কোন পলিটিক্যাল পাৰ্টিয়ে ৪০টা সমষ্টিত খেলিব বিচাৰিছে, আমি সকলোকে আদৰণি জনাইছোঁ, ওয়েলকাম জনাইছোঁ। আমাৰ বিটিআৰ অঞ্চলত UPPLৰ নেতৃত্বত যে চৰকাৰ চলিল, এই চৰকাৰে ইয়াতে যি গণতন্ত্ৰটো মজবুত কৰিলে, ইয়াতে শান্তি স্থাপন কৰিলে, কোনো ভয় আশংকাৰ ইয়াতে দৰকাৰ নাই এতিয়া। গতিকে সকলো পলিটিক্যাল পাৰ্টি যিমান সিটত খেলিব বিচাৰে তেখেতসকলে খেলিব পাৰে, ইয়াৰ কোনো বাধা নাই। আমি ৪০টা সমষ্টিত প্ৰস্তুতি চলাই আছোঁ। ৩,২০০ বুথত আমাৰ কমিটি গঠন অলৰেডি কমপ্লিট, আৰু ২ তাৰিখ জুনৰ পৰা আমাৰ বুথ সন্মিলন আৰম্ভ হৈ যাব। UPPL আমি এটা ইন্ডিপেন্ডেন্ট পলিটিক্যাল পার্টি হয়। টোটাল বিটিআরর ৩,২০০ আমার ভোট কেন্দ্র আছে আৰু ৪০টা সমষ্টি আছে। UPPL ইন্ডিপেন্ডেন্ট পলিটিক্যাল পার্টি হিসাবে আমি ৩,২০০ বুথ আছে, তাতে আমার প্রস্তুতি চলি আছে। ইনফ্যাক্ট প্রস্তুতি একদম শেষ। ২ তাৰিখৰ পৰা আমাৰ বুথ সন্মিলন আৰম্ভ হ'ব। প্ৰত্যেকটো সমষ্টিত ৪০টা সমষ্টিত যিমান আমাৰ বুথ কমিটিৰ সদস্য আছে তেখেতসকলক লৈ বুথ সন্মিলন ২ তাৰিখৰ পৰা আৰম্ভ হ'ব। গতিকে ইয়াতে কোন পলিটিক্যাল পাৰ্টিয়ে কি কৈছে, কোন পলিটিক্যাল পাৰ্টিয়ে ৪০টা সমষ্টিত খেলিব বিচাৰিছে, আমি সকলোকে আদৰণি জনাইছোঁ, ওয়েলকাম জনাইছোঁ। আমাৰ বিটিআৰ অঞ্চলত UPPLৰ নেতৃত্বত যে চৰকাৰ চলিল, এই চৰকাৰে ইয়াতে যি গণতন্ত্ৰটো মজবুত কৰিলে, ইয়াতে শান্তি স্থাপন কৰিলে, কোনো ভয় আশংকাৰ ইয়াতে দৰকাৰ নাই এতিয়া। গতিকে সকলো পলিটিক্যাল পাৰ্টি যিমান সিটত খেলিব বিচাৰে তেখেতসকলে খেলিব পাৰে, ইয়াৰ কোনো বাধা নাই। আমি ৪০টা সমষ্টিত প্ৰস্তুতি চলাই আছোঁ। ৩,২০০ বুথত আমাৰ কমিটি গঠন অলৰেডি কমপ্লিট, আৰু ২ তাৰিখ জুনৰ পৰা আমাৰ বুথ সন্মিলন আৰম্ভ হৈ যাব।